guys, welcome back to my new vlog. কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভালে আৰু ৰাতিপুৱা আজি এনেদৰে ব্লগটো আৰম্ভ কৰিছোঁ আৰু আজি হ'ল নতুন বছৰৰ প্ৰথমটো দিন 1 জানুৱাৰী চবকে মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ আহিবলগীয়া দিনবোৰ সকলোৰে ভালদৰে পাৰ হওক তাকে কামনা কৰিছোঁ আৰু চাই যাওকচোন আপোনালোকক আজি কি দেখা পাব আপোনালোককো দেখাই যাম মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ভিডিঅ'টো চাই যাব সেইকাৰণে আৰু এতিয়া আনিও ফুৰিয়ে আছে এতিয়া আমি ইয়ালৈ আৰু এইফালে চাওকচোন ইয়াত কলি পৰিয়ে আছে আৰু এতিয়া মই ওলাইছোঁ মন্দিৰলৈ বুলি ওলাই মেলি ৰখি আছোঁ আৰু পৰিৱেশটো ভাল লাগিলে কেনে ভাবিছোঁ আপোনালোককো দেখুৱাওঁ সেইবাবে অলপমান ভিডিঅ' কৰিছিলোঁ ৰাতিপুৱা পৰিৱেশটো বহুত ভাল লাগে নহয় জানো এয়া আমি মন্দিৰ আহি পালোহি আৰু বেছিভাগ এই মন্দিৰটোতে অহা হয় মা ভৈৰৱী মন্দিৰলৈ আমি বেছিভাগ আপোনালোকে আগৰ ভিডিঅ'টো দেখিছে চাগে আহি পালোহি আৰু ইয়াৰ চাকি বন্তি জ্বলাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আৰু এতিয়া আমি চাকি বন্তি কিনি লওঁ তাৰপিছতে আপোনালোকক আকৌ দেখাই আছোঁ নদীটোৰ পৰিৱেশ আৰু এইবোৰ চাওকচোন ইমান ধুনীয়া ফটো দেখি ভাল লাগিলে সেইবাবে ভাবিছোঁ অলপমান ভিডিঅ' কৰি থওঁ আৰু এইবোৰ দেখিলে কিনো লাগে কিয় নাজানো আৰু এয়া আমি চাকি বন্তি জ্বলালেও মোৰ জ্বলাই হ'ল তাৰপিছতে উবিয়া জ্বলাই আছিলোঁ অলপমান ভিডিঅ' কৰি থ'লোঁ সি পূৰা ভালকৈ সেৱা আৰু এতিয়া আমি গৈ আছোঁ ইয়াৰ ঘৰলৈ আৰু আজি যিহেতু ইমান এটা ভিৰ নাই এতিয়া লাহে লাহে হ'ব যিহেতু আজি আমি সোনকালেও আহিলোঁ অলপমান আৰু আমাৰ চাকি বন্তি জ্বলোৱা হ'ল আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ আৰু যিহেতু বহুত ভোক লাগিলে সেই আমি এতিয়া সোমাইছোঁ ইয়াৰ পৰঠা খাবলৈ আৰু এয়া মন্দিৰৰ পৰা আহি পেলাই ঘৰ পালেহি কাপোৰ চেঞ্জ কৰি আকৌ ভাবিলোঁ আজি যিহেতু নতুন বছৰ সোমাইছে সেইকাৰণে পৰিক্ৰমা উঠি লওঁ ধুনীয়াকৈ এতিয়া ওলাইছোঁ আৰু আজি নেক্সট ডে আজি আমি চবেই মিলি এনেকৈ বাহিৰত মাংস বনাইছোঁ আৰু এয়া মাংস হৈ গ'ল আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই